হাই গাইজ, কি খবৰ নিশ্চয় ভাল। আজি মই আপোনালোকৰ ওচৰত ৰাখী বন্ধনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। আহকচোন চাওঁ মই ৰাখী বন্ধন কেনেদৰে পালন কৰিলোঁ। এয়া আমাৰ কাষৰে বাবু এজন, তেওঁক মই ৰাখী বান্ধি আছোঁ। আৰু এয়া মানে ভণ্টি বৰ্তমান নাই, তাই স্কুললৈ গৈছে, তো সেইবাবে ময়েই প্ৰথমতে বান্ধি ল'লোঁ। তাই স্কুলৰ পৰা অহাৰ পিছত বান্ধিব। মানে মই ৰাতিপুৱাৰ পৰা ৰখি একদম মানে অধৈৰ্য হৈ গৈছে, সেইবাবে মই বান্ধিলে সোনকালে। আৰু এই দুজন দেখিছেনে, এই দুজন আমাৰ কাষৰে হয়। ইমান মৰম লগা ন বাবু তিনিজন। তো এয়াই মই বান্ধোৱে আৰু আমাৰ কাষৰে বাবুকেইজনক প্ৰত্যেক বছৰে বান্ধো। আৰু ইয়াৰে পিছত আৰু এজন আহিব, তেওঁ মোতকৈ সৰুৱে হয় বাৰু, বাবুৱে হয়। তেওঁকো বান্ধিলোঁ। তো মা আৰু ভণ্টীয়ে কেনেদৰে পালন কৰিলে নেক্সট ব্লগত দেখাব।